নমস্কাৰ, মই হৈছোঁ জাফৰিন আৰু মই হৈছোঁ এগৰাকী গাঁৱৰ বোৱাৰী। আমি যিহেতু গাঁৱৰ সাধাৰণ মানুহ, সেইকাৰণে আপোনালোকৰ ভিডিঅ'বোৰ একেবাৰে সাধাৰণকৈ যায়। আৰু ৰাতিপুৱা এয়া দেখিছে গোঁসাই ঘৰত প্ৰথম চাকি গছ জ্বলাই লৈছোঁ আৰু মোৰ লগতে আহিছে আমাৰ ছোৱালীজনীও গোঁসাই ঘৰত চাকি দিবলৈ বুলি। আজি বাপেকে জল্দি কাম কৰি লওঁ, তাৰপাছত ভিডিঅ' এটা বনাব লাগিব। সদায় থাকি যায় ভিডিঅ' বনাবলৈ, আজি বনাব লাগিব। এতিয়া চাব দেই, মই এগৰাকী গাঁৱৰ বোৱাৰী হ'লোঁ বুলিয়ে মোৰোতো মনবোৰ চহৰৰ বোৱাৰীৰ দৰেও হ'ব পাৰে বা গাঁৱৰ চহৰ বুলি নকওঁ, সকলোৰে মনবোৰ বেলেগ বেলেগ, মোৰো তেনেকৈ মনবোৰ বেলেগ হ'ব পাৰে। ঠিক তেনেদৰে আজি মোৰ মন গৈছে একদম ধুনীয়াকৈ ভিডিঅ' বনাবৰ বাবে, সেইকাৰণে ঘৰৰ কাম বনবোৰ জল্দি শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু এয়া তাৰ মাজতে দেখিছেই নহয় ল'ৰা ছোৱালী দুটা, ইহঁতৰ উৎপাত, ইহঁতৰ আমনি, মানে ভালো লাগে মাকৰ লগতে লাগি থাকে মা কৰি। তথাপিতো কিছুমান সময়ত কেতিয়াবা অসুবিধা হৈ যায়, মানে ল'ৰাৰ লগত এনিটাইম লাগি থাকোঁতে বেলেগ বহুত কাম থাকি যায়। মই ভিডিঅ'ৰ কথাই ক'বলৈ বিচৰা নাই, মানে বেলেগ বহুত কাম থাকি যায়। আৰু আমি যিহেতু গাঁৱৰ মানুহ, ৰাতিপুৱাই ভাত খাওঁ, কিছুমানে হয়তো হাঁহিবও পাৰে কথাটোত লৈ। তো আমি ভাত খাওঁ যেতিয়া, ইয়াৰ ভাত চাত ৰেডি কৰিছোঁ, তাৰ মাজতে আজি বেটিয়ে ওলাইছে কি চাওমিন খাওঁ বুলি। আৰু আমি মানে চাওমিনটো বাহিৰৰ পৰা আনি সিহঁতক খোৱাটো ইমান বেছি ভাল বুলি নাভাবোঁ। অৱশ্যে আমি নিজে খাওঁ দেই, বাহিৰৰ পৰা বেছি, মানে নিজেও মই সঁচা কথা ক'ব গ'লে বহুত টেষ্টি চাওমিন বনাব জানো। আজি অৱশ্যে মই তেনেকুৱাকৈ বনোৱা নাই, তথাপিতো বাহিৰৰ পৰা কিনি খোৱাতকৈ ঘৰতে বনাই দিছোঁ, তেতিয়া মানে অলপ হ'লেও হেল্ডি হ'ব। চাওমিনটো এনেও আনহেল্ডি হয়, তাতে আকৌ বাহিৰৰ পৰা আনাতকৈ ঘৰৰ বস্তুটো অকণমান বেছি ভাল বুলি ভাবোঁ আৰু সেইকাৰণে বনাইছোঁ সিহঁতলৈ চাওমিন। আৰু সকলোবোৰ বনাই মেলি হোৱাৰ পাছত আৰু আমাৰ দৰে গৃহিণীসকলৰ কাম কি থাকে, বাচন বৰ্তন ধোৱা মেলা এইবোৰে, সেইকাৰণে কামবোৰ জল্দি কৰি লৈছোঁ। তাতে আকৌ ভিডিঅ' বনাব আছে নহয়। পাকঘৰৰ হাজাৰ কামৰ মাজত যেতিয়া আহি বিচনাখন এনেকৈ দেখোঁ, বহুত বেছি খং উঠে। অৱশ্যে খং উঠি একো লাভ নাই, যিহেতু বেটি দেৰিকৈ উঠিছে আৰু সেইকাৰণে ৰুমটো লেতেৰা হৈ আছে। আৰু এওঁ নাই যেতিয়া মই চফা কৰিবই লাগিব, সেইকাৰণে ৰুমটো ধুনীয়াকৈ চফা কৰি ল'লোঁ। তাৰপাছত আৰু এয়া নিজৰ কাপোৰ, ল'ৰাৰ কাপোৰ, যেতিয়া সৰু ল'ৰা ছোৱালী থাকে পিটি পতনৰ কাপোৰ বহুত। এতিয়া যেনেকৈ এডিট কৰি কামবোৰ ইমান স্পীড কৰি দিছোঁ, সঁচাকৈ যদি মানুহে ইমান স্পীড কাম কৰিব পাৰিলে হ'লে জীৱনত কিমান যে উন্নতি কৰিব পাৰিলে হয়। ঘৰৰ কাম বনবোৰ আজৰি কৰি এতিয়া অকণমান মোবাইলটো চাই লওঁ দেই, ধুনীয়াকৈ বহি লৈ। বোৱাৰী, অ' মা, দেখা নাই ঘৰৰ কাম চব কৰি আছে, তই যে মোবাইলটো লৈ বহি আছ তাতে। মোবাইলটো যে দিনটো চাই আছ, ঘৰৰ কাম চব কৰি আছে, দেখিছ নাই? এই ল'ৰাকেইটা যে একো নাই খোৱা এতিয়ালৈকে, দেখিছ নাই? হা, এই ল'ৰাটো দেখিছ? অকল মোবাইলত লাগি থাক, ল'ৰাক কিবা এটা খোৱাগৈ যা। মোক কেনেকে কৈছে, মই